জনাইছো আজিৰ এই অনুষ্ঠানত যোগ দিয়াৰ বাবে আজি মই যেটো বিষয়ত কথা পাতিম হয়তো আসলতে উমৈহতীয়া লক্ষ্যৰ ওপৰত কথা পাতিবলৈ গলে বহুতখিনি কথাই ক'বলগীয়া হয় কিন্তু আজি মই তাৰ মাজতে সৰু বিষয় এটাৰ ওপৰত কথা পাতিম আমাৰ জীৱনটো বৰ ব্যস্ত আমি সকলোৱে জানো যে আমি বৰ ব্যস্ততাৰ মাজত দিনটো আমাৰ যায় আৰু সদায় আমাৰ কি হয় ডেইলি মানে প্ৰত্যেক মুহূৰ্তত আমি বহুত ষ্টিমুলাই কিছুমান পাই থাকো এক্সটাৰ্নেল ষ্টিমুলাই আহে যাক উদ্দীপক বুলি ক'ব পাৰি আৰু ইণ্টাৰনেল ষ্টিমুলাইও আহে কিহৰ কাৰণে আমি যেতিয়া কাম কৰো আমি বাহিৰত যাওঁ অফিচত যাওঁ স্কুলত যাওঁ পঢ়া শুনা কৰো কলেজত যাওঁ মানুহে কথা কয় আকৌ চেট মেছেজ আহে আকৌ কৰবাত নিউজ এটা দেখিলো দেশৰ পৰিস্থিতি শুনিলো এই সকলোবোৰ যেতিয়া ষ্টিমুলাই আমি পাই থাকো তেতিয়া আমাৰ কি হয় আমি এটা ডিসিশন ল'ব লাগে ডিসিশন এইটোৱে যে আমি কোনটো ষ্টিমুলেশন আমি ল'ম আৰু কোনটো এৰি দিম আৰু সেই ডিসিশনটো লওঁতে আমাৰ কেতিয়াবা বহুত মনত কিছুমান খেলিমেলি হয় কেতিয়াবা আমি সৰু সৰু কথা কিছুমান পটককে লৈ লওঁ মনত আৰু যেবোৰ দৰকাৰী বস্তু সেইবোৰ আমি নলওঁ আৰু এই যে খেলিমেলিটো এই কাৰণে হয় কাৰণ পৃথিৱীখনত ইমান বস্তু আমাৰ ব্ৰেইনত সোমাই আছে যে আমাৰ ব্ৰেইনে কাম কৰিব নোৱাৰা হৈ যায় ভালদৰে সো পেটি আৰু কেচিয়প তেওঁলোক দুজন ফেমাস ৰিসাৰ্চাৰ আছিলে সাইকোলজিষ্ট তেওঁলোকে এটা মডেল উলিয়াইছিলে সেই মডেলটো কোৱা হৈছিলে ইলাবৰেশন লাইকলিহুড মডেল বুলি কয় আৰু তাত তেওঁলোকে কৈছিলে যে আমি যেতিয়া কিবা এটা সিদ্ধান্ত লওঁ বা কিবা এটা কথা ভাবো আমি দুই ধৰণে ভাবো এটা হল আমি কেন্দ্ৰীয় পথ অনুসৰণ কৰো আৰু ইটো হল প্ৰান্তীয় পথ ইংৰাজীত কোৱা হয় চেন্ট্ৰেল ৰাউট অৰ পেৰিফেৰাল ৰাউট মই এতিয়া চেন্ট্ৰেল ৰাউট যেটো কেন্দ্ৰীয় পথ যেতিয়া আমি অনুসৰণ কৰো তাৰ মানে আমি কথাটোত খুব মনোযোগ দিওঁ আগ্ৰহ দিওঁ আমি খুব চিন্তা কৰি বিশ্লেষণ কৰো কথাটো যেনে ধৰি লওক আমি এতিয়া মাটি এডোখৰ কিনিব বিচাৰিছো এতিয়া বহুতখিনি কথা ভাবি লম আৰু বিয়া পাতিব বিচাৰিছো তেতিয়া বহুতখিনি কথা ভাবি খুব চিন্তা চৰ্চা কৰি পেলাই আমি কামটো কৰো আৰু প্ৰান্তীয় পথ আমি তেতিয়া অনুসৰণ কৰো যেতিয়া আমি দৈনন্দিন ব্যস্ত জীৱনত আমি সৰু সুৰা ডিসিশন বহুত লৈ থাকিব লাগে আৰু আমি সকলো ডিসিশন আমি ভাবি চিন্তি লবলৈ আমাৰ সময় নাই কাৰণ আমাৰ হাতত মাত্ৰ 24 আৱাৰ্ছ থাকে তাৰ মাজত আমি 8 ঘণ্টা শুওঁ বাকিখিনি সময়ত বহুত কাম কৰিব লাগে সেইকাৰণে আমি কি কৰো আমি কেতিয়াবা শৰ্টকাট ফলো কৰো এই মেন্টাল শৰ্টকাটটো যেটো ফলো কৰো এইটো আমাৰ ভুল নহয় এইটো আমাৰ সাৰ্ভাইভেলৰ এটা টেকটিক আমিটো সাৰ্ভাইভ কৰিব লাগিব পৃথিৱীখন বৰ কম্পিটিটিভ হয় তাতে আমি সাৰ্ভাইভ কৰিবলৈ হলে আমি শৰ্টকাট মাৰিবই লাগিব শৰ্টকাট নকৰিলে আমি সব কাম একমপ্লিশ কৰিব নোৱাৰিম তেতিয়া কি হয় যেতিয়া আমি সেই শৰ্টকাটৰ থ্ৰুদি যাওঁ তেতিয়া আমাৰ বহুত কিছুমান আমি গম নোপোৱাকে আমাৰ মনত কিছুমান বায়াস আহি যায় আৰু সেইটো কি কয় অটোমেটিসিটি অফ বিহেভিয়াৰ বুলি কয় আৰু সেই অটোমেটিসিটি অফ বিহেভিয়াৰ যেটো অসমীয়াত ক'ব পাৰি আচৰণ আৰু কাৰ্যৰ স্বয়ংক্ৰিয়তা আমি কি কৰো দৈনন্দিন কামবিলাক কিছুমান অটোমেটিক্যালি কৰি যাওঁ আৰু এই কাৰ্যবোৰ আৰু এই সিদ্ধান্তবোৰত আমি বেছি মন নিদিওঁ কৰি যাওঁ আমি ভাবো যে সদায় কৰি আহি আছো এতিয়া আমি টেক্সট মেছেজ চালো কোনোবাই গ্ৰুপত কিবা এটা দিলে আমি পটককে কি কৰো হ'ব ঠিক আছে আৰু যদি কোনোবাই কিবা এটা অকমান কিবা এটা ভুল হল কৰো আপুনি আগৰ মেছেজটো দেখা নাছিলে নেকি আপুনি হেতু পঢ়ি ললে গম পালেহেতেন তেনেকে পটককে লিখি দিওঁ তেতিয়া কি হয় আমি যেহেতু আমি শৰ্টকাট ফলো কৰিছো মেন্টাল শৰ্টকাট মাজতে এটা কথা ক'ব বিচাৰিছো হিউম্যান মাইন্ড ইজ এ কগনিটিভ মাইজাৰ বুলি কয় আমি মেন্টাল শৰ্টকাট একানে কৰো যাতে আমি কি হয় আমাৰ যিখিনি এনাৰ্জি আছে আমি গোটেইখিনি এনাৰ্জি এটা সৰু কামত দিব নিবিচাৰো আমি এনাৰ্জিটো কনজাৰ্ভ কৰি সঞ্চয় কৰি ৰাখিব বিচাৰো যাতে অন্য কামত আমি ব্যৱহাৰ কৰিব পাৰো বাকি আমাৰ বহুত কাম থাকে কিন্তু সেইখিনি সময় কি হয় যেতিয়া আমি এনেকে কিবা এটা মেছেজ দি দিলো যে ভাবি নাচালো যে এটো মোৰ টোনটো কেনেকুৱা হল
মই কেনেকে লিখিলো বস্তুটো আৰু তেতিয়া কি হয় পাঠকে আমি ধৰি লওক যিয়ে লিখিলে তেওঁক প্ৰেৰক বুলি কলো আৰু যিয়ে পাঠক তেওঁ ভাবিলে যে মোক কিয় তেনেকে ক'লে মই তেতিয়া তেওঁ ভাবে যে মইতো বিজি মই পঢ়া নাই আগৰ মেছেজ সেইকাৰণে মই এনেকে লিখিলো তেতিয়া কি হয় তাৰ মাজত কিছুমান কনফ্লিক্ট হয় বিতৰ্কৰ সৃষ্টি হয় আৰু এই বিতৰ্কৰ সৃষ্টিত কি হয় কেতিয়াবা পাঠকৰো ভুল নাথাকে আৰু প্ৰেৰকৰো ভুল নাথাকে কিন্তু যিহেতু আমি সকলো ইমান বিজি এই বিজি লাইফত মানে আমি বস্তুবোৰ লিখোতে বা পঢ়োতে আমি ফটকে লিখি দিওঁ ফটকে পঢ়ি দিওঁ কেতিয়াবা কোনোবাই কিবা এটা শুদ্ধ হৈছে কাৰোবাৰ ভুল হৈছে আমি যিজনে শুদ্ধ বুলি ভাবো তেওঁক আমি সাপোৰ্ট কৰি দিওঁ গ্ৰুপত আৰু যাৰ ভুল বুলি ভাবো আমি ফটককে আমিহে ভাবিছো ভুল হয়তো ভুল নহবও পাৰে আমি ফটককে তেওঁক কওঁ আপোনাৰে ভুল এইবোৰ বস্তু কি হয় আমি ফটফটকে ডিচিশন লৈ পেলাই কৰো আৰু তেতিয়া কি হয় এনেকুৱা ধৰণৰ কামত আমাৰ কি হয় কামৰ আমি ভাবো যে দ্ৰুততাৰে কামটো সমাধা কৰো হৈ যাব আৰু সলিউশন কিন্তু তাতে কেতিয়াবা প্ৰব্লেম হয় কেতিয়াবা সুবিধাও হয় কামবোৰ সোনকালে শেষ হৈ যায় কেতিয়াবা প্ৰব্লেমবোৰ সোনকালে ৰিজলভ হয় কিন্তু সদায় নহবও পাৰে ৰিজলভ হয় তেতিয়া যেতিয়া আমি গোটটোত সকলোকে ধৰক জানি আহিছো বহু দিনৰ পৰা আৰু আমি জানো যে তেওঁ এইটো এৰিয়াত এক্সপাৰ্ট তেওঁ কৰিব মই ক'লে বেয়া নাপায় কিন্তু ৰাজহুৱা গোটবিলাক কি হয় বহুত মানুহ থাকে তাতে আৰু বহুতক আমি ভালদৰে নাজানো সাধাৰণতে কি হয় অনলাইন গোটবিলাকত প্ৰব্লেম এটা হয় কি আমি মানুহবোৰক ভালদৰে আমি ভিতৰুৱাকে নাজানো সকলোকে যেতিয়া আমি ফেচ টু ফেচ মুখামুখি লগ পোৱা গোটবোৰ পাওঁ মুখামুখিকে লগ পোৱা গোটৰ লগত যেতিয়া কথা পাতো আমি মানুহখিনি সদায় মানে লগ পোৱা কাৰণে হয়তো বহুতখিনি তেওঁলোকক জানো যে তেওঁ তেনেকে কথা ক'লে মানে সেইটো মিন নকৰে তেওঁৰ নেচাৰটোৱে তেনেকুৱা কিন্তু আমি যেতিয়া অনলাইনত থাকো তেতিয়া আমি সেই বস্তুটো আমি অনুভৱ কৰিব নোৱাৰো কিন্তু যিহেতু আমাৰ অট'মেটিচিটি অফ বিহেভিয়াৰ যিটো আমি মানে চব ধৰণৰ চিটুৱেশ্যনতে এপ্লাই কৰি দিওঁ আৰু সাধাৰণতে আমি গোটত কাম কৰিলে এটা বস্তু হয় যিটো কয় শ্বেয়াৰ্ড মেণ্টেল মডেল শ্বেয়াৰ্ড মেণ্টেল মডেল মানে তেওঁ এইটো কৰিব তেওঁ সেইটো কৰিব তেখেত সেইটোত এক্সপাৰ্ট চ' মই তাতে মাত নিদিওঁ তেখেত এইটোত এক্সপাৰ্ট সেনেকুৱা এটা মেণ্টেল মডেল আমাৰ ফেচ টু ফেচ গ্ৰুপত হ'ব পাৰে কিন্তু অনলাইন গ্ৰুপত সেই বস্তুটো বুজিবলৈ দিগদাৰ হয় যেতিয়া দিগদাৰ হয় তেতিয়া সেই অনলাইন গ্ৰুপত বহুত জটিলতাৰ সৃষ্টি হয় আৰু এনেকুৱা জটিলতাৰ সৃষ্টি হয় যে পিছলৈ হয়তো কেতিয়াবা কামত আমাৰ উৎপাদনশীলতা কমি যায় আৰু কিছুমান খুব ভালদৰে কাম কৰিব জনা মানুহৰ কামৰ মটিভেশ্যনটো কমি যায় চ' আমি এটা বস্তুত পাহৰি যাওঁ যে আমি আমাৰ যিটো আচৰণ বা আমাৰ কাৰ্যৰ যিটো আমি স্বয়ংক্ৰিয়তা যিটো আমি ব্যৱহাৰ কৰো তাৰ পৰা এই কিছুমান প্ৰব্লেমৰ আৰম্ভণি তাৰ পৰাই হয় আৰু তেতিয়া কি হয় কেতিয়াবা আমি পক্ষপাতপূৰ্ণ হওঁ তাৰমানে বায়াস বুলি কয় অট'মেটিচিটি অফ বিহেভিয়াৰৰ এটা ডাঙৰ প্ৰব্লেম হ'ল আমি বায়াস হৈ যাওঁ আৰু বায়াস বস্তুটো আমি ক'ব নোৱাৰো যে মই বায়াস নহয় বা আমুক বায়াস নহয় পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যি বায়াসড নহয় সকলোৰে কোনোবা নহয় কোনোবা এৰিয়াত গম নোপোৱাকে বায়াসনেছ এটা থাকে আৰু আমি সেইকাৰণে আমি যেতিয়া কাৰোবাৰ লগত কথা পাতো বা ডিভাৰ্চ চিটুৱেশ্যনত বেলেগ চিটুৱেশ্যনত বেলেগ মানুহৰ লগত কথা পাতো আমি গম নোপোৱাকে আমাৰ যিটো বায়াসনেছ সেই বায়াসনেছটো প্ৰকাশ পায় কিন্তু আমি ভাবো যে আমি ভালকেই কৈছো কথাটো আৰু এইটো আমি কেতিয়াও যদি আমি ভালদৰে প্ৰ'এক্টিভলি ভাবি চিন্তি কথাবোৰ নকওঁ তেতিয়া সেই বায়াসনেছটো ওলাই পৰে আৰু এইটো নহয় যে অকল মানে কিছুমানৰহে সেই বায়াস থাকে সেইটো নহয় আমাৰ সকলোৰে থাকে চ' সেইটো কাৰণে আমি এটা বস্তু সদায় মনত ৰখা উচিত যে আমি কিবা এটা কাৰোবাক ক'লে
মই এইটো আমেৰিকাত মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা দেখিছো কাৰণ ইয়াতে তাৰমানে কি হয় এইখন কাণ্ট্ৰিত চিভিল ৰাইটছ যিটো চিভিল ৰাইটছৰ কাৰণে মানে আমাৰ ডিভাৰ্চিটিত বহুত ফ'কাছ দিয়া হৈ আহিছে বহু যুগৰ পৰাই আৰু তেতিয়া আমি কি হয় যেতিয়া কথাবোৰ কন হয় আমি খুব নিউট্ৰেল মানে এটা টোনত ক'ব লাগে আৰু যেতিয়া কিবা এটা অপিনিয়ন দিয়া হয় তেতিয়া এটা সেন্টেন্স সদায় আগতে কৈ লোৱা হয় যে I may be wrong but মোৰ ভুলো হ'ব পাৰে কিন্তু মই এনেকে ভাবো এই শব্দত এনেকুৱা ধৰণৰ কিছুমান বাক্য বা ফ্ৰেজ যদি আমি আগত লগাই দিওঁ বা পাছত লগাই দিওঁ যে মোৰ ভুলো হ'ব পাৰে কিন্তু মই এনেকে ভাবো তেতিয়া কি হয় বহুখিনি মিছআণ্ডাৰষ্টেণ্ডিং লাঘৱ হোৱা দেখা যায় মানে ৰিচাৰ্চেও কৈছে যে কিবা এটা মেছেজ গ্ৰুপত দিলে বা এনেও ক'লেও সদায় খুব মানে এনেকে মই জানোৱে মোৰ শুদ্ধই হ'ব মানে সেইটো ভাৱটো নাৰাখি কাৰণ আমাৰ চবৰে কিবা এটা লিমিটেশ্যন থাকেই কথা পাতোতে ভুল উলিয়াব পৰা এটা ৰাস্তা থাকিবও পাৰে সেইকাৰণে সদায় সেই অপশ্যনটো ৰাখি কথা ক'লে বহুতখিনি কনফ্লিক্ট আমাৰ মাজত কমি যায় আৰু আজিৰ দ্ৰুত গতিৰ যিটো জীৱন আৰু একে সময়তে আমি বহুত কাম কৰি থাকো নটিফিকেশ্যন পাই থাকো ইমেইল পাই থাকো মেছেজ পাই থাকো আৰু উত্তৰ ভাবি থাকিবলৈ ক'ত সময় থাকে আৰু আমি এনেকে উত্তৰ লিখিবলৈ আমি বেছি সময় দিব নোৱাৰো ভাবিবলৈ আৰু সেইটো কাৰণে তাতে যদি আকৌ আমি দুজনে কথা পাতি আছো দুজনৰ মাজত কিবা এটা হৈছে থাৰ্ড পাৰ্টি এজনে যদি কৈ দিয়ে কাৰোবাৰ ফালে অকমান পক্ষপাতি দেখুৱাই দিয়ে তেতিয়া বস্তুটো আৰু বেয়া হৈ যায় তেতিয়া এনেকুৱা ভাৱ হয় যিয়ে প্ৰথমতে প্ৰেৰণ কৰিছিলে যাৰ কাৰণে মিছআণ্ডাৰষ্টেণ্ডিংটো হৈছে তেওঁ ভাবে যে তেওঁলোক গ্ৰুপ হৈ গ'ল এতিয়া মোক হেৰি কৰিছে এতিয়া তেওঁলোক গ্ৰুপ হয়তো আগৰ পৰা তেওঁলোকৰ এটা গ্ৰুপিজিম আছে আৰু মোক এটাক কৰিছে কিন্তু সেনেকুৱা নহয় আমি কি কৰো বহুত এজাম্পশ্যন কৰি লওঁ আৰু এই এজাম্পশ্যনটো কি হয় এইবিলাক আফটাৰ এফেক্ট হয় আৰু বহু মানুহৰ মনত এইবোৰ হ'ব পাৰে এনেকুৱা নহয় যে আমি সকলো একদম মানে মানুহ ভগৱান হ'ব লাগিব যদি আমাৰ সঁচাকে যদি আমি একো ভুল নকৰো সেইটো হ'বই নোৱাৰে চ' এনেকুৱা ধৰণৰ কিছুমান মিছ ইণ্টাৰপ্ৰিটেশ্যন হোৱাটো স্বাভাৱিক যে তেওঁলোকে অলৰেডি চিনি পায় বা তেওঁলোক একেলগে গ্ৰুপ কাৰণে মোক এনেকে এটাক কৰিছে সেইকাৰণে কি হয় যেতিয়া দুজন মানুহৰ মাজত কিবা এটা বিতৰ্ক হয় যদি দেখিছো আমি বিতৰ্ক হৈছে প্ৰথম কথা হ'ল আমাৰ থাৰ্ড পাৰ্টিৰো এটা দায়িত্ব আছে প্ৰেৰকৰো দায়িত্ব আছে আৰু পাঠকৰো দায়িত্ব আছে কাৰণ তিনিওজনেই ইনভলভ ইয়াতে প্ৰেৰকৰ দায়িত্ব এইটোৱেই যে যি লিখিলে আৰু যাতে উত্তৰ নিদিয়ে পাঠকৰ এটা ডাঙৰ দায়িত্ব আছে পাঠকৰ হ'ল কি বেয়া লাগিছে মনটো কাৰণ কিবা এটা খুব কেতিয়াবা মানুহ ইম'চনেল হৈ যাব পাৰে হয়তো তেওঁ সেইটো সেনেকে ধৰণে ভাবি লৈছে তেওঁ কি কৰিব লাগে যে লগে লগে উত্তৰটো নিদি কাৰণ অট'মেটিচিটি অফ বিহেভিয়াৰত আমি কি হয় আমি ইম'চনেল যেতিয়া হৈ যাওঁ কোনোবাই কিবা এটা ক'লে যদি ভাবো যে আই এম ইনচাল্টেড মোক কোনোবাই ইনচাল্ট কৰিলে এইটো কিয় ক'লে লগে লগে আমাৰ ৰিয়েক্ট কৰিব মন যায় কিন্তু লগে লগে ৰিয়েক্ট নকৰি যদি ভাবো যে ফোনটো তুলি পেলাই ফোনকে কৰো নেকি বা প্ৰাইভেট মেছেজ দিওঁ নেকি সেইটো কৰা বেছি ভাল বা আজি ৰাতিটো শুই দিওঁ কাইলৈ ৰাতিপুৱা উত্তৰটো দিম সেইটো আৰু ভাল আৰু এই বস্তুটো ৰিচাৰ্চেও কৈছে কেতিয়াবা কোনোবাই কিবা এটা ডাঙৰ বেয়া মেছেজ মানে কিবা এটা মেছেজ দিলে যিটো মই ভাল পোৱা নাই আৰু লগে লগে উত্তৰ দিয়াতকে যদি ভাবো যে মই অলপমান ভাবি লওঁ অলপ কাইলৈ উত্তৰটো দিম সেইটোত বহুত লাভ হয় কিয়নো আমি লগে লগে যেতিয়া উত্তৰটো দিওঁ আমি ইম'চনেল হৈ যাওঁ আমাৰ ৰিয়েকশ্যনছ বিলাকো তেনেকে খুব ইম'চনেল হয় আৰু যেতিয়া ইম'চনেল বা হিটেড আৰ্গুমেণ্ট এটা হৈ যায় তেতিয়া কি হয় থাৰ্ড পাৰ্টি যি থাকে এটা থাৰ্ড পাৰ্টিটো তেওঁলোকে বস্তুটো গম পোৱা নাই তেওঁলোকে ধৰক পঢ়ি আছে আৰু গোটেইখিনি পঢ়াও নাই যিহেতু আমি সকলো বিজি আগৰ গোটেই সোপা মেছেজ পঢ়িবলৈ সময় নাই আৰু মেছেজবোৰ বেছি দীঘল হলে আৰু পঢ়া নহয় তাৰমানে সৰুকে কিবা এটা হলে অলপ পঢ়া হয় আৰু কেতিয়াবা দীঘল মেছেজটো আমি চামাৰাইজ কৰি নিজৰ মতে ভাবি থওঁ আৰু নিজৰ মতে ভাবোতে সকলোৰে মেণ্টেল ইণ্টাৰপ্ৰিটেশ্যন বেলেগ বেলেগ হ'ব পাৰে সেইটো সময়ত যদি কোনোবা থাৰ্ড পাৰ্টি আকৌ তাতে মাত দিয়ে তেতিয়া কি হয়
বস্তুটো আৰু অলপ হেৰি হৈ যায় মানে এস্কেলেট হৈ যায় আৰু সেইটো কাৰণে যেতিয়া এনেকুৱা ধৰণৰ আমি দেখো যে বিতৰ্ক আৰম্ভণি হৈছে আৰু বিশেষকৈ ৰাজহুৱা ঠাইত তেতিয়া কেতিয়াও হেৰি কৰিব না কনফ্ৰণ্টেশ্যনেল হ'ব নালাগে লগে লগে বস্তুটো মানে উত্তৰ দি লগে লগে নকৰাটোৱে ভাল কাৰণ আমি সকলো ইমোশ্যনেল হৈ থাকো ইমোশ্যনত আমাৰ ৰিয়েকশ্যন কেতিয়াও ভাল নহয় আৰু ইনষ্টেণ্ট ৰিয়েকশ্যনবিলাক সদায় বেছিহে বায়াস্ড হয় খং দেখুওৱা যায় তাতে তেতিয়া এটা বহুত ধৰণৰ ইমোশ্যনছ তাতে আহি পৰে কম্পিটিশ্যন আহি যায় এনেকুৱা ধৰণৰ যি হওক সেইটো এটা কথা মই ক'ব বিচাৰিছো আমি সেইটো তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'লে সাধাৰণতে আমি আঁতৰি ফুৰা ভাল আৰু যেতিয়া আমি তেনেকুৱা এটা বিতৰ্কৰ পৰা আঁতৰি ফুৰো এইটো নুবুজাই যে তেওঁ মানে এতিয়া বেটেল ফিল্ডৰ পৰা আঁতৰি গ'ল সেইটো আমি ভুলকে ভাবো বেছিভাগ মানুহে তেনেকে ভাবে যে দেখিছো এতিয়া উত্তৰ নিদিলে উত্তৰ নিদিয়া চাইলেন্স ইজ অলৱেজ বেটাৰ কাৰণ চাইলেন্স ইজ অলৱেজ বেটাৰ ইন আ পাব্লিক চিটুৱেশ্যন আৰু তেতিয়া আমি প্ৰাইভেটলি তেওঁৰ লগত যাৰ প্ৰেৰকৰ লগত কথা পাতি বস্তুটো আমি চল্ভ কৰিবলৈ সুবিধা হয় তেতিয়া আৰু আকৌ থাৰ্ড পাৰ্টি ইনভলভ নহয় কথাটো তাতে ৰৈ যায় কিছুমানে গমেই নাপায় কি হ'ল কথাটো আৰু সেইটো আটাইতকৈ ভাল কাৰণ আমি যেতিয়া গোটত কাম কৰোঁ আমি গোটত কাম কৰিলে আমি পজিটিভ বস্তুবিলাক শ্বেয়াৰ কৰিব বিচাৰোঁ আৰু যিবিলাক হেপিনেছ সেইবোৰ আমি বেছি শ্বেয়াৰ কৰিব লাগে যাতে আমি সকলোৱে সেই হেপিনেছ বা সেই এচিভমেণ্ট গ্ৰুপ এচিভমেণ্টবিলাকত আমি যাতে চবেই একেলগে পাৰ্ট লওঁ আৰু সকলোৱে একেলগে আমি সেইটো আমি চেলিব্ৰেট কৰোঁ কিন্তু যেতিয়া নেগেটিভ ইম'শ্যন হয় আমি কোনো নিবিচাৰোঁ যে সেইটো বস্তু গ্ৰুপৰ মাজত শ্বেয়াৰ হওক কিন্তু আমাৰ হিউমেন মাইণ্ডত এটা বস্তু আছে সেইটো কয় ইম'শ্যনেল কণ্টেজিয়ন যেতিয়া আমি লোকক দুখিত দেখো আমাৰ মনটোত দুখ আহে আমি মনত দুখিত অনুভৱ কৰোঁ চিনেমা এখন চাই থাকিলে যেতিয়া দেখো এক্টৰ এক্ট্ৰেছে কান্দিছে কিবা এটা কৰিছে অট'মেটিকেলি আমাৰো বেয়া লাগে কোনোবাই যেতিয়া হাঁহি থাকে গ্ৰুপত যেতিয়া সকলোৱে হাঁহি ধেমালি কৰে অট'মেটিকেলি আমাৰ মনটোতো হাঁহি ধেমালি সৃষ্টি হয় ঠিক তেনেদৰে যেতিয়া এটা তৰ্ক বিতৰ্কৰ সৃষ্টি হয় তেতিয়া আমাৰ মনটোও তেনেকুৱা এটা হৈ যায় কোনোবা এটা পক্ষপাতিত্ব লৈ লওঁ কাৰণ আমি সকলো বায়াছ কাৰোবাক কিবা এটা লৈ লওঁ আৰু কোনোবা ধৰণে ভাবি লৈ আমাৰ মনটো এটা নেগেটিভ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট হয় সেই ইম'শ্যনেল কণ্টাজিয়নটো বৰ কমন গ্ৰুপত সেইটো কাৰণে আমি সদায় এই ফ'কাছটো কৰিব লাগে যে পজিটিভ ইম'শ্যনবিলাক আমি স্প্ৰেড কৰোঁ তাতে বেছি ডিছকাশ্যন কৰোঁ আৰু পজিটিভিটি বেছি স্প্ৰেড কৰোঁ আৰু যেতিয়া দেখোঁ যে কিবা এটা নেগেটিভ হৈছে একো নিলিখা ভাল একো নোকোৱা ভাল তেনেকে থাকি যাওক কাৰণ সকলোৰে হয় আৰু এইটো ভাবিব নালাগে যে তেওঁলোকৰ হৈছে মোৰ নহয় আমাৰো হয় বেলেগ চিটুৱেশ্যনত হয় জাজমেণ্টেল হ'ব নালাগে কাৰোবাৰ কিবা এটা দেখিলো কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে কাইলৈ ভাল হৈ যাব সেইটো মনত ভাব লৈ যদি আমি থাকো তেতিয়াহ'লে কি হয় গোটটোৰ মাজত এটা সদায় টিম ফিলিং এটা সদায় থাকিব আৰু মই যিটো পক্ষপাতপূৰ্ণ মনটো যিটো কৈছো আমাৰ সকলোৰে যিহেতু পক্ষপাতপূৰ্ণ মন এটা থাকে আমি সেই বস্তুটোলৈ অলপ এলাৰ্ট হৈ থকাটো দৰকাৰ যেতিয়া কিবা এটা ক'লো মই বাৰু অলপ মই বস্তুটো নিউট্ৰেলি ক'লো নে অলপ পক্ষপাতপূৰ্ণ হৈ ক'লো সেই কথাটো ভবা খুব দৰকাৰ সাধাৰণতে খুব নিউট্ৰেল হৈ কথা কোৱাটো এটা প্ৰেক্টিচ লাগে সেই প্ৰেক্টিচটো যদি আমি ঘৰতো কৰোঁ আমাৰ ঘৰতোতো লাগি থাকে এতিয়া ল'ৰা ছোৱালী বাই ভনী ককাই ভাই হাজবেণ্ড ৱাইফ চবৰ মাজতেই হেৰি এনেকুৱা ধৰণৰ কনফ্লিক্ট চলি থাকে কনফ্লিক্ট হিউমেনৰ মাজত ইজ কমন ডাৰউইনে কৈছিলে যে আমি সকলোৱে মানে এটা কম্পিটিশ্যনত থাকো কনষ্টেণ্টলি অকল মানুহেই নহয় এভৰি অৰ্গেনিজম আমি কনষ্টেণ্ট এটা কম্পিটিশ্যনত থাকো কিয় কাৰণে থাকো সেই কম্পিটিশ্যনটোত টু ছাৰ্ভাইভ কাৰণ আমি যদি এই কম্পিটিশ্যনত নাথাকো আমি ৰিচোৰ্চবোৰ নাপাম এই পৃথিৱীত লিমিটেড ৰিচোৰ্চেছ আছে যেনে খাদ্য বা আমি থকা ঘৰখন যিকোনো ৰিচোৰ্চেছ পাব হ'লে আমাক কম্পিটিশ্যনত থাকিবই লাগিব কম্পিটিশ্যন কৰিবই লাগিব আৰু কম্পিটিশ্যনত আমি অলপ হ'লেও ৰিচোৰ্চ আমি নিজৰ কাৰণে আনিব লাগিব সেইকাৰণে আমি চাকৰি কৰোঁ সেইকাৰণেই আমি নিজৰ কাৰণে কিছুমান বস্তু গোটাওঁ যাতে নিজৰ বা আমাৰ ফেমিলিটোক হেৰি কৰিব পাৰোঁ সেইকাৰণে কম্পিটিশ্যন আমাৰ এটা কম্পিটিশ্যন বা কনফ্লিক্ট হোৱাৰ সম্ভাৱনাটো
সব সময়তে থাকে কিন্তু আমি সেই কাৰণে অলপ এলাৰ্ট হৈ থাকিব লাগে যাতে আমি সেই কনফ্লিক্টটো হ'ব যাতে নিদিওঁ কাৰণ আমাৰ মাজত বায়াস বহুত আছে কেইটামান বায়াসৰ বিষয়ে মই ক'ব বিচাৰিছো এটা হল ষ্টেটাছ বায়াসটো এইটো আমি ভাবো যে তেখেতে বহুত জানে আমাৰ গ্ৰুপটোত তেখেত বহুত জানে তেখেতে বহুত নলেজ আছে তেখেতৰ সো মই তেওঁক মানে কন্ট্ৰাডিক্ট নকৰো বা তেওঁৰ ষ্টেটাছটো খুব হাই সো মই তেওঁক কন্ট্ৰাডিক্ট নকৰো কাৰণ মই ইমান এটা নাজানো এতিয়া বাকীখিনি ভাবিব এখেতে বেছি জানে এওঁৰ কোৱা কথাখিনি মই ছাপোৰ্ট কৰো আৰু এখেতে কম জানে কাৰণে মই এওঁ কোৱা কথাখিনি ছাপোৰ্ট নকৰো সেইটো আমাৰ এটা বায়াস আৰু সেইটো অট'মেটিচিটি এতিয়া কোনোবা যদি এটা ফেমাছ কোনোবা এজন মানুহে ধৰক কোনোবা পলিটিকেল পাৰ্চন হওক বা কোনোবা ফেমাছ ৰাইটাৰে কিবা এটা ক'লে আমি পটককে মানি লওঁ যে দিছ ইজ ৰাইট কিন্তু কেতিয়াবা এজন সাধাৰণ মানুহেও তাতকৈও বেছি এটা ইম্পৰ্টেণ্ট এটা উক্তি দিব পাৰে বা কিবা এটা মতামত দিব পাৰে আমি সেইটো অধিক বিশ্বাসযোগ্য বুলি নলওঁ সেইটো আমাৰ এটা বায়াস হয় ষ্টেটাছ বায়াস সেইটো এটা কমন আৰু ছেকেণ্ড এটা হ'ল বহুত বায়াস আছে মই কেইটামানহে ক'ব বিচাৰিছো আৰু এটা হ'ল কনফাৰ্মেশ্যন বায়াস এই কনফাৰ্মেশ্যন বায়াসটো কিন্তু আমাৰ মানে আমি প্ৰায়ে এপ্লাই কৰো যেনে ধৰি লওক মই কাৰোবাক ভালদৰে চিনি পাওঁ মই তেখেতক ভালদৰে জানো আৰু থাৰ্ড পাৰ্টি আৰু এজন আছে তেখেতক মই ভালদৰে নাজানো এতিয়া যদি কিবা এটা ঘটনা হৈছে মই কি কৰো মই যাক ভালদৰে জানো মই তেওঁৰ বিষয়ে পজিটিভ বস্তুবিলাক মই ল'ম আৰু মোৰ ডিচিশ্যনটো তেওঁৰ পৰা যিখিনি তেওঁৰ লগত মোৰ যিটো পজিটিভ এক্সপিৰিয়েঞ্চ তাৰ ওপৰত বেছ কৰি মই জাজমেণ্টটো ল'ম ইন কন্ট্ৰাষ্ট কি হয় আৰু এটা মোৰ এনেকুৱা চিটুৱেশ্যন হৈছে য'ত মোৰ কাৰোবাৰ লগত মোৰ কিবা এটা আগতে অলপ কিবা এটা বিতৰ্ক হৈছিলে বা কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে সেইটো মোৰ মনত এটা থাকি গ'ল চ' এতিয়া কি হ'ব কিবা এটা তেখেতে আকৌ যদি কিবা এটা কয় তেতিয়া মই কি কৰিম এনেকুৱা ধৰণৰ মন্তব্যবোৰ তেওঁৰ পৰা মই ল'ম যিবোৰে মানে অলৰেডি মোৰ মনত এটা তেওঁৰ বিষয়ে সেই ভাৱটো যে আছিল সেইটো কনফাৰ্ম কৰে চ' পজিটিভ বস্তুবিলাক লৈ যদি আমাৰ পজিটিভ এটা বিলিফ থাকে কাৰোবাৰ ওপৰত বা কিবা বস্তুৰ ওপৰত বা কিবা কনচেপ্ট বা আইডিয়াৰ ওপৰত আমি পজিটিভ বস্তুখিনি লওঁ কাৰণ আমাৰ অলৰেডি মনত সেই ইম্প্ৰেশ্যনটো আছে আমি আৰু বেছি পজিটিভ বস্তু লৈ আমি সেই পাৰ্টিটোৰ ওপৰত বা সেই কনচেপ্টটোৰ ওপৰত বেছি পজিটিভিটিত ফ'কাছ কৰোঁ ঠিক তেনেদৰে আমাৰ যদি নিগেটিভ কিবা এটা আইডিঅলজি আছে বা প্ৰিন্সিপল আছে কিবা এটা আমি নিগেটিভ বুলি ভাবোঁ তেনেহ'লে যিমান নিগেটিভ ইনফৰমেশ্যন আছে ইণ্টাৰনেটত থাকক বা কোনোবাই কওক বা সকলো নিগেটিভ ইনফৰমেশ্যন গোটাই লৈ আমি আৰু কনফাৰ্ম কৰোঁ আমাৰ নিজৰ বায়াছটো সেইটোৰ ওপৰত চ' সেইটো এটা ডাঙৰ বায়াছ আমাৰ আৰু সেইটো বস্তু আমি যদি অলপ এলাৰ্ট হওঁ যে মে বি মই কনফাৰ্মেশ্যন বায়াছ কৰি আছো নেকি চব আঁতৰাই থৈ মই ভাবোচোন সেইটো এটা তেতিয়া কি হয় অলপমান বহুতখিনি কনফ্লিক্ট কমিব পাৰে আৰু আমাৰ জাজমেণ্টটো বহুতখিনি হেৰি হ'ব আনবায়াছ হ'ব পাৰে আকৌ মই ক'ব বিচাৰিছো যে এইবিলাক বস্তু এদিনত দুদিনত নহয় প্ৰেক্টিচ লাগে ডে টু ডে লাইফত এইবোৰ প্ৰেক্টিচ কৰি থাকিলে বহুতখিনি লাভ হয় আৰু বহুত কিছুমান বায়াছ আছে সকলোখিনি ক'লে মোৰ বহুত টাইম লাগিব ইন গ্ৰুপ বায়াছ আউট গ্ৰুপ বায়াছ মানে মোৰ এটা যদিও আমি ডাঙৰ গ্ৰুপত থাকোঁ তাৰ মাজতে সৰু কিছুমান গ্ৰুপ থাকে যাক মই লগ পাওঁ বা চিনি পাওঁ তেওঁলোকৰ মাজত এটা ভাল সম্বন্ধ সেইটো স্বাভাৱিক এতিয়া থাকিব পাৰে তেতিয়া কেতিয়াবা কি হয় দুই ধৰণে হ'ব পাৰে সেই চিটুৱেশ্যনটো থাৰ্ড পাৰ্টিয়ে ভাবে তেওঁলোক গ্ৰুপ চ' মোক মানে নলয় মোৰ কথা বেয়াকে ভাবে সেইটো এটা এজাম্পশ্যন সেইটো কিন্তু ৰং এজাম্পশ্যন আমি সেইটো ধাৰণা কৰি লওঁ আৰু সেই ধাৰণাটো ভুল আৰু কেতিয়াবা আমি এনেকেও ভাবো যে আমি কেইটা ভাল আমাৰ গ্ৰুপটো ভাল সেইটো গ্ৰুপ বেয়া আৰু এই যে গ্ৰুপ যে social categorization এইটো এটা common situation আমাৰ day to day life social categorization টো আমি avoid কৰিব নোৱাৰো avoid একাৰণে কৰিব নোৱাৰো কাৰণ যেতিয়াই এটা গ্ৰুপ ফৰ্মেশ্যন হয় আমাৰ নিজৰ মাজত এটা ধুনীয়াকে এতিয়া আমাৰ হোৱাটছএপ গ্ৰুপটোৱে উইকিমিডিয়া আমি অসমীয়া উইকিমিডিয়াৰ ধুনীয়া এটা হোৱাটছএপ গ্ৰুপ আছে আমি এতিয়া
যেতিয়া আমি সেই আমাৰ ইভেন্ট বিলাক হয় যেনেকে নাৰীবাদ বা এনেকে লিখো এতিয়া বেলেগ উইকিপিডিয়া বেলেগ ভাষাৰ উইকিপিডিয়াৰ আমি এটা কম্পিটিশ্যন কৰো আৰু দ্যাট ইজ এ হেলথি কম্পিটিশ্যন আৰু কেতিয়াবা কি হয় হেলথি কম্পিটিশ্যন এনেকুৱা ভাব আছ ভাৰ্চেছ দেম এনেকুৱা এটা ভাব আহি যায় সেই আছ ভাৰ্চেছ দেম যেতিয়া আমি কৰো বস্তুটো এটা হেলথি ফিলিঙত যেতিয়ালৈকে কৰো ঠিকে থাকে কিন্তু কেতিয়াবা বস্তুটো আনহেলথি হৈ যায় যেনেকে ভাবো যে আমি শুদ্ধ ৰাস্তাটো লৈছো আমি ঠিকমতে কৰিছো তেওঁলোক ভুল তেওঁলোকে সদায় বেয়াকে কৰে ইটো কৰে সিটো কৰে এনেকুৱা ধৰণৰ এটা ভাব আহি যায় মনত আৰু সেইটো কি হয় দ্যাট ইজ অলছ নেচাৰেল কিন্তু আমি সেইটো বস্তু যদি অলপ এলাৰ্ট হৈ থাকো যে আমি তেনেধৰণে বায়াসবোৰ ইন গ্ৰুপ বা আউট গ্ৰুপ বায়াসবোৰ আমি নলওঁ তেতিয়াহ'লে কি হ'ব আমাৰ বিহেভিয়াৰত অট'মেটিচিটি অফ বিহেভিয়াৰ যদিও হয় তাতে আমি নিজকে ট্ৰেইন কৰি পেলাই আমি এটা নিউট্ৰেল কিছুমান জাজমেন্ট ল'ব পাৰো মনত আৰু কিছুমান বস্তু আছে যেনেকে পাঠক আৰু প্ৰেৰণকৰ্তাৰ উভয় পক্ষৰ কিছুমান দায়িত্ব আছে যেনেকে স্বয়ংক্ৰিয় আচৰণ বা হিউৰিষ্টিক মানে সেই যিটো আমি কৈছো শৰ্টকাট ফলো কৰাটো আমি সেইবোৰ জটিল পৰিৱেশ হলে মানে আমি পটককে হিউৰিষ্টিক এপ্লাই কৰিব নালাগে আমি অলপ ডিটেইলত কথাটো ভাবি ল'ব লাগে আৰু নিয়ম নীতিবোৰ ভালদৰে গঢ়ি তুলিব লাগে আৰু যেতিয়া কেতিয়াবা মেছেজবোৰ দেখো তাৰ অন্তৰ্নিহিত অৰ্থ বিচৰাতকে তাৰ কন্টেন্টে কি কৈছে মানে তাৰ অন্তৰ্নিহিত অৰ্থ মানে মই মানুহজনৰ ইন্টেন্টটো কি সেইটো চোৱাতকে কন্টেন্টটোৰ ইন্টেন্টটো কি সেইটো চোৱাটো বেছি ভাল সেইটোৰ ওপৰত আমি ডিচিশনবোৰ লোৱা দৰকাৰ কাৰণ সকলোৰে কথা কোৱাৰ ধৰণ বেলেগ বেলেগ হ'ব পাৰে আৰু এইটো ডিপেণ্ড কৰে আমাৰ আপব্ৰিঙিং আমাৰ বেকগ্ৰাউণ্ড আমাৰ কালচাৰেল ডিফাৰেঞ্চ বহুত আছে কিছুমান কালচাৰত কথাবোৰ খুব ফৰ্মেলি কয় খুব বেছি মিঠাকে কয় কিছুমান কালচাৰত অকমান কথাখিনি আমাৰ কাণত ৰুড যেন লাগে কিন্তু আমি ভাবি নাচাওঁ যে দ্যাট ইজ এ কালচাৰেল ডিফাৰেঞ্চ অকমান বেনিফিট অফ ডাউট দিয়াটো দৰকাৰ চব কথাতে মনত এনেকে মানে সেনচিটিভ হৈ ল'ব নালাগে কাৰণ এই বিজি লাইফত কাৰো সময় নাই লোকক এটাক কৰি থাকিবলৈ আমি সকলোৱে নিজৰ কথা ভাবি থাকো যে মই কেনেকে মই কামখিনি সমাধা কৰো ভৱিষ্যতৰ প্লেন কৰো মোৰ ল'ৰা ছোৱালীখিনিক মই ভালদৰে ডাঙৰ দীঘল কৰো কাৰণো ইমান সময় আছে লোকক এটাক কৰি থাকিবলৈ বা কিবা কবলৈ কেতিয়াবা মুখৰ পৰা কিবা এটা হয়তো দৈনন্দিন জীৱনত কিবা এটা ওলাই গ'ল সেইটো বস্তু পাঠকেও ইমান নেগেটিভলি বা হেৰি কৰি ল'ব নালাগে যে মোক পাৰ্চনেল এটাক কৰি লৈছে তেওঁৰ চিচুৱেশ্যন ভাবি লওক যে তেওঁ হয়তো এনেকুৱা এটা পৰিস্থিতিত আছে বা তেওঁৰ মুড অফ আজি সেইকাৰণে এনেকে লিখিলে সেইটো যদি ভাবি লওঁ আমাৰ কোনো লোকচান নহয় আৰু এনেকুৱা নহয় যে মই সেইটো ভাবি পেলাই মোৰ কিবা ইগ' এফেক্ট কৰিলে সেইটো কেতিয়াও নহয় সেইটো আমি সদায় তেনেকে ভাবো যে মই উত্তৰ দিবই লাগিব নহলে লোকে ভাবিব মই একদম মানে মোৰে কিবা ভুল আছে সেইটো কেতিয়াও নহয় আমি সেইবিলাক কিছুমান ভুল ধাৰণা মনত লৈ থাকো আৰু মেছেজ লিখিলে কেতিয়াবা সেইকাৰণে কি হয় বেছি ইমান ভাবি থাকিব দৰকাৰ নাই মানে কিবা এটা ভাল নালাগিলে প্ৰাইভেট মেছেজ দি দিলেই হ'ল আৰু এটা কথা ইম্পৰ্টেণ্ট আমি ডিভাৰ্চিটিটো খুব ফ'কাছ কৰিব লাগে ডিভাৰ্চিটি বুলিলে বহুত ধৰণৰ ডিভাৰ্চিটি আছে এজন গ্ৰুপত কোনোবা শ্ল' লাৰ্ণাৰো হ'ব পাৰে মানসিক বিকলাংগতা থাকিব পাৰে শাৰীৰিক বিকলাংগতা থাকিব পাৰে জেণ্ডাৰ ডিভাৰ্চিটি হ'ব পাৰে বহুত ধৰণৰ ডিভাৰ্চিটি থাকিব পাৰে মানুহৰ আমিতো সেইবোৰ দেখা নাপাওঁ আমি ভাবো যে তেওঁ এনেকে কৰিলে তেওঁৰ কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁৰ মনত কি চলি আছে সেইবোৰ আমি ভাবি নাচাওঁ আৰু সেইবিলাকেও তেওঁলোকৰ ৰেছপন্সবোৰত ডিপেণ্ড কৰে কেতিয়াবা মানুহবোৰ সেনেকুৱা ধৰণৰ ডিভাৰ্চ টপিক কোনোবা যদি এটা মাইনৰিটি গ্ৰুপত থাকে তেওঁলোকে ভাবে যে মোক এটাক কৰিলে কেতিয়াবা কি হয় সেইটো সঁচাও হয় আৰু কেতিয়াবা নহবও পাৰে এনেকুৱা ধৰণৰ সেইকাৰণে যেতিয়া আমি গ্ৰুপত থাকো সেইকাৰণে অলপ নিউট্ৰেল টপিকবোৰ নিউট্ৰেল কথাবোৰ কোৱা দৰকাৰ যাতে ভাবিব লাগে যে কোনো ধৰণৰ মানে কাৰোবাক কিবা এটা হেৰি যাতে মনত দুখ নিদিলো প্ৰেৰণকৰ্তাই জানিব লাগে যে তেওঁৰ দ্ৰুত বাৰ্তাত কাৰোবাৰ এফেক্ট হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে সেইকাৰণে ভুল বুজাবুজি নোহোৱাকে ব্যাখ্যা দিয়া দৰকাৰ যদি কিবা এটা দিয়াৰ পিছত লাগিলে যে মই কিবা এটা
হেৰি কৰিলো নেকি অলপ এডিশনাল এটা ব্যাখ্যা দিয়া দৰকাৰ প্ৰতিক্ৰিয়া কৰাৰ আগতে অলপ সুধি লোৱা ভাল আৰু সদায় ইতিবাচক ভাৱ এটা মনত ৰাখা ভাল আৰু মই এটা কথা ক'ব বিচাৰিছো আমি সকলোৱে আজিকালি চ্যাট জিপিটিৰ কথা কওঁ মই এই পাৰ্সপেক্টিভটো সকলোকে দিব বিচাৰিছো যে লাৰ্জ ল্যাঙ্গুৱেজ মডেল যেটো এটা চ্যাট জিপিটি ইজ এন এক্সাম্পল তেনেকুৱা বহুত আছে গুগল জেমিনাই এনেকুৱা বহুত আছে ডিপসিক কি হয় আমি যে এই ইন্টাৰনেট টক্সিসিটি বুলি কয় যেটো আমি ফোৰামতে চাওঁ বা যে কোনো ভাৰ্চুৱেল গ্ৰুপত খুব টক্সিক কিছুমান ডিসকাশন চলি থাকে কাৰণ কিয় হয় হে টক্সিসিটিটো সাধাৰণতে আমি মুখখন দেখা নাপাওঁ মানুহৰ অকল লিখাখিনিহে দেখা পাওঁ সো কেতিয়াবা হে মানুহে কি হয় হে এননিমিটিৰ কাৰণে তেওঁলোকে অলপ বেছিকে লিখিবলৈ মনত মানে সাহস পায় তেতিয়া কি হয় over a period of time গোটেই কনভাৰসেশনটো টক্সিক হৈ যায় আৰু যেতিয়া গোটেই পৃথিৱীৰ ইন্টাৰনেটত যেতিয়া সাধাৰণতে দেখা গৈছে over a period of time বহুত ফোৰামত এই টক্সিসিটিবোৰ চলি থাকে আৰু লাৰ্জ ল্যাঙ্গুৱেজ মডেল যেনেকে চ্যাট জিপিটি তেওঁলোকে ট্ৰেইনিংবোৰ ক'ৰ পৰা পায় তেওঁলোকে ট্ৰেইনিংবোৰ এই কনভাৰসেশন বিলাকৰ পৰা পায় এই ইন্টাৰনেট সবতে যে এই যে ডিসকাশনবোৰ চলি থাকে সেইবিলাকৰ পৰা এই চ্যাট জিপিটি টাইপ মডেল বিলাকৰ ট্ৰেইনিং হয় এতিয়া নতুনকে ষ্টাডিজবোৰ ওলাইছে যে চ্যাট জিপিটিও বায়াস হৈ গৈছে লাহে লাহে যেতিয়া আমি কিবা এটা মেসেজ গ্ৰুপত ধৰক কিবা এটা এছে এটা লিখিব গলো যদি কোন যে চ্যাট জিপিটি এটো লিখি দিয়ক এছেটো সেই এছেটোৰ মাজত চ্যাট জিপিটিৰ এনেকুৱা ধৰণৰ লাৰ্জ ল্যাঙ্গুৱেজ মডেল বিলাকৰ বায়াস দেখা গৈছে কিহৰ কাৰণে লাৰ্জ ল্যাঙ্গুৱেজ মডেলটো আপুনি ধৰি ল'ব পাৰে এটা সৰু বাচ্চা যেনেকে সৰু কেঁচুৱা এটাক আমি ডাঙৰ দীঘল কৰো কেঁচুৱাটো ডাঙৰ দীঘল যেটো এনভায়ৰনমেন্টত হয় যদি এটা খুব হুলস্থুলীয়া কাজিয়া পেছাল লগা এনভায়ৰনমেন্টত ডাঙৰ হয় তেতিয়া হলে তেওঁ ভাবে যে মোৰ এইটোৱে নৰমাল আৰু সেইবোৰে শিকে ঠিক তেনেকে এলএলএম টো তেনেকুৱাই বস্তু এটা সো এই টক্সিক এনভায়ৰনমেন্টৰ পৰা গোটেই ইন্টাৰনেটত এইবোৰ দেখি এলএলএমও বায়াস বহুত ৰিসাৰ্চ কৰি কৈছে যে তাত কিছুমান বহুত ধৰণৰ বায়াস পাইছে জেন্ডাৰ বায়াস পাইছে তাৰপিছত এথনিক বায়াস পোৱা গৈছে কথা কওঁতে কেতিয়াবা ৰুডনেস আহি গৈছে সেইবোৰ বস্তু কিহৰ কাৰণে আহে তেনেকে ট্ৰেইনিং হৈ গৈছে সো সেই কাৰণে আমি গ্ৰেটাৰ গুডটোৰ কথাও ভাবিব লাগে যে আমি এনেকে ধৰণে যেতিয়া কথা পাতো আমি নিউট্ৰেলি বা ভালকে যেতিয়া কথা পাতো ইটো নট অনলি গুড ফৰ আমাৰ গ্ৰুপৰ কাৰণে নহয় এটা গোটেই সকলোৰে কাৰণে ভাল কাৰণ আমাৰ এতিয়া পৃথিৱীটো গোটেই মানে মেশিন লাৰ্নিঙৰ যুগ হৈ গৈছে মেশিনেও সেইবোৰ ভুল বস্তুবোৰ আমাৰ পৰা লৈ পেলাই গোটেই এনভায়ৰনমেন্টটো এটা টক্সিক এনভায়ৰনমেন্ট হৈ যাব যদি আমি নিজকে এট এন ইন্ডিভিজুৱেল লেভেল আমি যদি নিজকে কন্ট্ৰোল নকৰো সো মই এইখিনি মানে এটা সৰু সামাৰি এটাই দিলো বহুত ডিটেইলত বহুতখিনি কথা বহুত ডিটেইলত ক'ব পাৰি কিন্তু আজি আমাৰ বেছি হাতত সময় নাই মই ক'ব নোৱাৰো কিমান সময় ললো আৰু এইবোৰ কৰাৰ কাৰণ এটাই যে আমি যদি ইমান বেছি কনফ্লিক্টত গৈ থাকো আমাৰ স্ট্ৰেছ হলে আমাৰ হাই ব্লাড প্ৰেছাৰ হ'ব এংজাইটি হ'ব সেইকাৰণে আমি যিটো যুদ্ধত যুজু আমাৰ জীৱনৰ যুজ বুলিয়ে কয় জীৱন যুজ বুলি কয় আমি যুজি থাকো প্ৰত্যেকটো সময়তে জীৱনৰ লগত হয়নে কিন্তু সেই যুজত আমি কোনটো যুজ সিৰিয়াসলি লম কোনটো যুজত আমি ইনাফ এনাৰ্জি দিম লট অফ এনাৰ্জি দিম আৰু কোনটো যুজত আমি কম এনাৰ্জি দিম হেতু আমি নিজে ব্ৰেইনটো এপ্লাই কৰি ভাবিব লাগে কাৰণ আমি সকলো যুদ্ধ যদি যুজি থাকো তেনেহলে আমাৰ কি হ'ব আমাৰ বেমাৰ হ'ব আমি স্ট্ৰেসফুল হ'ব আমাৰ লাইফটো আমাৰ ব্লাড প্ৰেছাৰ হ'ব আমাৰ এংজাইটি হ'ব মোৰ লনজিভিটি কমি যাব মোৰ আয়ুস কমি যাব তেতিয়া হলে মই যদি নিজৰ আয়ুসটো বঢ়াব বিচাৰো তেনেহলে মই বাছি পালাই যিটো যুদ্ধত যুজিলে এনেকুৱা ধৰণৰ কিছুমান লাভ হ'ব মোৰ আয়ুসটো বাঢ়িব সেইটো যুদ্ধত মই যুজিম কিন্তু এই সৰু সুৰা যুদ্ধবিলাকত যুজি মই এনাৰ্জি কিয় নষ্ট কৰিম সেইকাৰণে কিছুমান বস্তুত নীৰৱতা ভাল নীৰৱতা দুৰ্বলতা নহয় ই এটা ডাঙৰ শক্তি মই সেইটোৱে সদায় কওঁ সেইখিনিকে কলো আৰু বিল ক্লিন্টনে এটা কথা কৈছিল মই সদায় ভাবো আমি সকলোৱে একেলগে কাম কৰিলে কামবোৰ সদায় ভালেই হয় সদায় টিম ৱৰ্ক ইজ গুড কাৰণ ৰিসাৰ্চত কোৱা হৈছে টু হেড ইজ বেটাৰ দেন ওৱান আমাৰ পাৰ্থক্যও আছে আমাৰ সকলোৰে পাৰ্থক্য আছে আমাৰ বৈচিত্ৰ্য সকলোৰে ডিভাৰ্স আমি ডিভাৰ্স
সকলোৰে আমাৰ মাইণ্ডবোৰো ডিভাৰ্চ হয় না নহয় আমাৰ এই পাৰ্থক্যটো গুৰুত্বপূৰ্ণ যিহেতু আমাৰ মাজত পাৰ্থক্য আছে সেইকাৰণে আমি নতুন নতুন আইডিয়াও আনিব পাৰো ইউনিক আইডিয়া আনিব পাৰো আৰু যেতিয়া ইউনিক আইডিয়াবিলাক গ্ৰুপত আহে ইউনিক স্কিল ডেভেলপ হয় তেতিয়া প্ৰডাক্টিভিটি ভাল হয় কিন্তু আমাৰ এই যে পাৰ্থক্য গুৰুত্বপূৰ্ণ বুলি ভাবো কিন্তু তাতকৈও বেছি গুৰুত্বপূৰ্ণ হ'ল আমাৰ মানৱতাবোধ সেইখিনি কৈয়ে মই আজিলৈ সামৰিলো ধন্যবাদ